क्या भाई रेस करोगे क्या? আমি আছোঁ বৰ্তমান খানাপাৰা ৱাকিং জোনত। আপোনালোকে ইয়াতে চিনিয়ে পায়, আমি বাৰে বাৰে ইয়াতে ইণ্ট্ৰ দিওঁ। ইয়াকতো আৰু ইণ্ট্ৰ দিব নালাগে, ইয়াক দেখাই পাই থাকে, জানে ইয়াক চবে। গাড়ী নোধোৱা মানুহ বিতুপন, গাড়ী নোধোৱা মানুহ বিতুপন এইটো। মোৰ ইউটিউব চেনেল। এতিয়া বলক এটা ষ্ট্ৰীট ৰাইড। হা কি কি? নিউ আজি মই এটা নতুন চিনেমেটিক শ্বট এটা বহাইছোঁ, কেনেকুৱা লাগে আপোনালোকে ক'ব। এতিয়া আমি যাওঁ এটা ষ্ট্ৰীট ৰাইড কৰিবৰ কাৰণে। বিতুপনৰ বাইকখন লগৰ এটাই নিছে, ইয়াৰ R15 যাৰ ভিটিখনৰ লগৰ এটাই। যাওঁ আইন বলক আজি অলপ ষ্ট্ৰীট ৰাইড কৰোঁ। তয়ে থৈছ ফ'ৰ গিয়াৰ, তয়ে চলা এনেকৈ ফ'ৰ। মোৰখনত থৈ দিছ চাগে ৰ। ই বাইক চলালে পুৰা একদম গিয়াৰ একদম। লেটস গো গাইস। বলক আপোনালোক মানে কালি মই কৈছিলোঁ যে একদম এক্সামৰ পাছত ভিডিঅ' এটা বনাম বা শিৱৰাত্ৰি বুলি এপাক ওলাই আহিলোঁ আৰু ওলাব মন যাই আছিলে, নোলোৱাকৈ থাকিব পৰা নাই। আজি Z900 এটা ৰিল বনাইছোঁ। ফাৰ্ষ্ট টাইম বহিছোঁ বাইকখনত। মানে হাইট ইমান নাই, নৰ্মেল হাইট। মোৰ বাইকখন যেনেকুৱা হাইট ছেইম হাইটৰ হয়। বাই মানে লগৰ এটাই বিতুপনৰ লগৰ এটাই এক্সজষ্ট এটা লগাই থৈ দিছিলে। বাই কি ভয়ংকৰ চাউণ্ড আহিছে কৈছোঁ নহয় ভাই চাহাব। ৰিলটো আপোনালোকে যদি চোৱা নাই মোৰ ইনষ্টাগ্ৰামত চাব পাৰে। ইনষ্টাগ্ৰামৰ আইডিটো ফ্ৰণ্টত আহি আছে চাগে, আপোনালোকে নিশ্চয় চাব যায় কিনে। বলক এতিয়া ডিউক 250 চলাওঁ, ইয়াক এখন দিলোঁ। ঢুকিয়ে নাপাওঁ ভাই মই এখন। চাওক গাইছ ভাই, ঢুকিয়ে নাপাওঁ এখন। লৈছে যে তাৰ আৰু মোৰ ছেইম হাইট। তোৰ তেল এঘাৰতে উঠিছে। ষ্টেণ্ড পৰি আছিল গাইছ। ডিউকৰ যোনটো ফাৰ্ষ্ট গিয়াৰতে মানে ডিউকৰ এনেকুৱা এটা পাৱাৰ আছে আপোনাৰ পুৰা একদম ডিউকৰ এনেকুৱা এটা পাৱাৰ আছে আপোনাৰ যোনটো ফিল আহি যায় যে পাৱাৰফুল গাড়ী এখন চলাই আছোঁ। মানে R15 কেইখন টপ এণ্ডত ভাল, যদি আপুনি পুৰা ইয়াৰ ইঞ্জিনে গৰম হৈ গ'ল। ডিউকৰ এটা কথা বেয়া, মানে ইঞ্জিনটো বহুত সোনকালে গৰম হয় আপোনাৰ। এতিয়া যেনেকৈ মোৰ বৰ্তমান ইঞ্জিন গৰম হৈ আছে। এণ্ড বাকী নেকেড বাইকৰ ভিউটো আপোনালোকে চাওক কেনেকুৱা আহি আছে। আমি বৰ্তমান যাই আছোঁ দীপৰ বিল গাইছ। এণ্ড যদি মই ইণ্টাৰভিউ দিয়া নাই এতিয়ালৈকে হেল্ল' দোস্ত, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এণ্ড আপোনালোকক চবকে শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল, শুভেচ্ছা জনালোঁ চব।
নাম হৈছ নাচ লওক আপোনালোকে ট্ৰেইন চাব খুজি আছিল ন এইখন ট্ৰেইন চাই লওক ইণ্ডিয়ান এটা দীপৰ বিলৰ গান আছিল যে দীপৰ বিলতে কৃষ্ণ কৃষ্ণ জয় শিৱ বাবা কি দেই Let's check the view guys क्या भाई रेस करोगे क्या क्या गुंडा बनोगे रे बाबा तुम लोग ভিডিঅ' বনাই বোলে এতিয়া দীপৰ বিলত খাতৰিব যাব মই নাও লৈতো গুচাও জানো নাওখন এতিয়া বিচাৰিব লাগিব ইয়াতে যাম নেকি গাইছ বলক ক'ত যাওঁ যাওঁ তলত অঁ পানী পানী চাম যাওঁ ইয়াত মানুহ আহে কাপোলৰ লগত আমি ছিংগল মানুহবিলাক আহিছোঁ আমাৰ টাইম পায় আমাৰ মানে ৰাইডৰ এটা এনে এটা হেৰি কণ্টেণ্ট লাগে সৰু চাব গাইছ এয়াই দীপৰ বিল আমাৰ এয়া কণ্টেণ্ট এই বাইক লৈ যাব পাৰিলোঁ বে তই ক'ত পিন্ধি মানে ভাবি তেতিয়াই ভাবিব একো এইটো তোমাৰ বেলেগ ডাঙৰ ইউটিউবাৰ আহিছে তেন্তে চিনি নাপায় থৈ না মোৰ মোৰ মুখ গাইছ এটা ৰিল বনাই যাওঁ নেকি কি ৰিল বনাবি পানী পানী So guys, আজিৰ ডেষ্টিনেশ্যনটো আমাৰ ইয়াতে আছিল এণ্ড নেক্সট আৰু ব্লগ কেতিয়া হয় নাজানো আজি ইয়াতে বাই বাই হা অঁ এক্সামত হ'ব বাই বাই গাইছ